এই আমাৰ মাছখিনি মাত্ৰ কাটা হ'ল। তো এতিয়া একবাৰ ঢাকনিখন উঠাই চাওঁ কেনেকুৱা হৈছে আঞ্জাটো। এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফাইণ্ডিং হেপিনেছ। আজি বজাৰত গৈছিলোঁ মাছ কিনিবলৈ। তো মাছ তাত পালোঁ বইতা মাছ। আমি মানে বইতা মাছ বুলি কওঁ। তো মাছটো মই আপোনালোকক দেখাম। আজি সেই মাছৰ এটা জোল বনাম, মানে কুচি কুচি আলু দি। তো ভিডিঅ'টো চাই থাকিব, বহুত ভাল লাগে ভিডিঅ'টো। আৰু আপোনালোকে ঘৰত সেই ডিছটো ট্ৰাই কৰিব পাৰে যদিহে সেই মাছটো কিনিবলৈ পায়। মানে বহুত মানে ৰেয়াৰলি পোৱা যায় মানে সেই মাছটো। তো ভিডিঅ'টো চাই থাকিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাওক, এই হ'ল সেইবোৰ মাছ য'ত আছে তোৰা মাছ, বইতা মাছ, বেহাৰী মাছ। এইটো হ'ল তোৰা মাছ, এইবোৰ তোৰা মাছ। আৰু এই যে আছে এইবোৰ হ'ল বইতা মাছ। এই বইতা মাছটো আজিকালি পোৱা টান হয়, বহুত টান। আৰু এই দুটা হ'ল বেহাৰী বুলি কয়, আমাৰ লোকেল ভাষাত বেহাৰী মাছ বুলি কয়। তো এই ধৰণৰ মাছ পোৱা খুবেই টান। তো আজি পালোঁ মাছখিনি। এই চাওক, ইয়াত আছে চেলকেনি মাছ বুলি কয় তোক। এই ধৰণে মাছ পোৱা খুবেই টান। চাওক পূৰা জিন্দাই আছে, জাপে আছে পূৰা। তো এইটোক আজি বনোৱা হ'ব। কুচি কুচি আলু কাটি পেলাই চাওঁ কেনেকৈ বনাওঁ। বাট ইচ্ছাটো মোৰ তেনেকৈ আছে, আলু কাটি ধনিয়া পাত ছিটাই পেলাই তেনেকৈ খাবলৈ ইচ্ছা আছে। চাওঁ মা কেনেকৈ বনায়। তো ভিডিঅ'টো চাই থাকিব, খুব ভাল লাগিব। বাকী এতিয়া মাহঁতে মাছটো কাটিব, মই আৰু কাটাখিনি নেদেখাওঁ কাৰণ বহুত সময় লাগেতো। ডাইৰেক্ট ৰেডি হোৱাৰ পিছত, প্ৰিপাৰেশ্যন হোৱাৰ পিছত গোটেইখিনি বস্তু যেতিয়া ৰেডি হৈ যাব, মই আপোনালোকক মানে ভিডিঅ'টো আৰম্ভ কৰিম। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এই আমাৰ মাছখিনি মাত্ৰ কাটা হ'ল। তো বাকীখিনি পূৰা যেতিয়া আমি আঞ্জাখন বহাম তেতিয়া দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো। এতিয়া আমি মাছখিনিত মছলাখিনি সানি ল'ম। মছলা সানিৰ আগত আমি ফাৰ্ষ্ট আলুখিনি দি ল'ম। এই আলুখিনি কুচি কুচিকৈ কাটি পেলাই দিয়া হৈছে। এতিয়া দিম পিঁয়াজ। ধুনীয়াকৈ এইদৰে পিঁয়াজসমূহ দিব লাগিব, পিঁয়াজ আৰু কাঁচা জ্বালা। এই মাছটো মানে বনোৱাৰ টেকনিক এইটোৱেই, চব মানে একেলগে মিক্স কৰি বহাব লাগে। কাৰণ বেছি মানে লাৰিলে ভাঙি যাব না মাছটো। তো সেইকাৰণে এনেকৈ মানে চব মিক্স কৰি বহাব লাগে। এতিয়া আমি দিম মানে মছলাত এই আদা ৰহুনৰ পেষ্ট। মাছৰ আঞ্জাত এনে আদা ৰহুন অকণমান কমকৈ দিব লাগে। আৰু এতিয়া দিম নিমখ। এই নিমখ দি আছোঁ। তাৰপিছত দিম হালধি। তাৰপিছত এতিয়া দিম, এইটো হ'ল 12 মছলা। এইটো 12 মছলা মানে 6-7টা মছলা থাকে, এইটো মিক্স কৰি বনোৱা হয়, ঘৰত বনোৱা 12 মছলা। তো সেইখিনি। তাৰপৰা এতিয়া দিম জ্বালাৰ গুড়া। চাওক এইদৰে সকলো দি ল'লোঁ। এতিয়া লাষ্ট তেল ঢালি দিম ইয়াতে, মিঠাতেল। ধুনীয়াকৈ তেলটো ঢালি দিলোঁ। আৰু এতিয়া এইটো ধুনীয়াকৈ হাতেৰে সানি দিম, মিক্স কৰি দিম। এতিয়া মিক্স কৰা হৈ গ'ল। তো এতিয়া গেছটো জ্বলাই আমি ইয়াতে বহাই দিওঁ ধুনীয়াকৈ। আৰু এইদৰে আমি বস্তুটো ধুনীয়াকৈ বহাই দিলোঁ। অকণমান পিছত যেতিয়া বস্তুটো মানে মজি যাব, আলুখিনি অকণমান সিজিব, তেতিয়া মানে চাম আমি আহি পিনে। তো ভিডিঅ'টো চাই থাকিব। মাছৰ আঞ্জাৰ লগত বনাম এতিয়া বৰা। তো বৰাৰ কাৰণে ফাৰ্ষ্ট লোৱা গৈছে পাতকবি। এইবোৰ হ'ল এইবোৰ পাতকবি। আৰু এইটো হ'ল আপোনাৰ মচুৰ দালি আৰু চাউল বটি পিনে কৰা গৈছে। পিঁয়াজ আছে, কাঁচা জ্বালা আছে, এইখিনি আৰু ধনিয়া পাত। এইখিনি ধুনীয়াকৈ মিক্স কৰি পেলাই আমি মানে বৰাটো বনাম। তাৰ লগত অকণমান আদা ৰহুনৰ পেষ্টটো আমি দি দিম। বাছ এইখিনি। তো চাই থাকিব আপোনালোকে। যদি ভাল লাগে তেনেহ'লে মানে ঘৰত বনাব পাৰে আপোনালোকে। বাকী এনেকৈ টেষ্টৰ কাৰণে নিমখ হালধি আৰু 12 মছলাটো অকণমান দি দিলোঁ ইয়াতো, বৰাটো টেষ্টটো বেছি আহিব। লগত অকণমান জ্বালাৰ গুড়া। তো এইদৰে ধুনীয়াকৈ মিক্স কৰি পিনে এতিয়া আমি ধুনীয়াকৈ মিক্স কৰিম। মিক্সটো কৰি পিনে আমি মানে বৰাটো বহাম। যদি কাৰোবাৰ খাব ইচ্ছা আছে তেনেহ'লে মানে ঘৰত এনেকৈ মানে বনাব পাৰে, যিহেতু পাতকবি ছিজন আহিছে পূৰা। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া একবাৰ ঢাকনিখন উঠাই চাওঁ কেনেকুৱা হৈছে আঞ্জাটো। এই চাওক, পূৰা আলু আৰু মাছে পানী এৰিছে এইদৰে, আৰু তেলটো পূৰা ওপৰত উঠি আছে। এতিয়া আমি ইয়াতে দি দিম পানী। এই বস্তু মানে এইটো আঞ্জা মানে বেছি জোল হ'ব নালাগেতো, মানে গ্ৰেভি টাইপ হ'ব। তো এইদৰে এবাৰ লাৰি দিলোঁ আৰু এইটো ঢাকনি মাৰি পেলাই আৰু থৈ দিম। তো চাই থাকক। আমাৰ আঞ্জা হৈ গ'ল, প্ৰায় হৈছে ধৰক। এতিয়া ইয়াতে দিম ধনিয়া পাত। এই ধনিয়া পাত দি দিলোঁ। আঞ্জাটো হৈ গ'ল। এতিয়া এইটো আমি লাহেকৈ নামাই দিম।
তাৰপিছত ফাইনেল আঞ্জাটো দেখাম কেনেকুৱা হৈছে দেখক। আৰু এই চাইডেদি আমাৰ বৰা প্ৰিপাৰেশ্যন চলি আছে। এয়া ধুনীয়াকৈ বৰাৰ সৰু সৰু লাডু কৰি এতিয়া আমি এৰি দিম বৰা। তেল দিয়া আছিল, তেল গৰম হৈ গ'ল। এইদৰে সৰু সৰু লাডু কৰি ইয়াতে আমি এৰি আছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি হওক, তাৰপিছত মই দেখাই আছোঁ কেনেকুৱা হয় বৰাটো। আৰু আঞ্জাটো মই দেখাম শেষত কেনেকুৱা কালাৰ হয় আঞ্জাৰ, চাই থাকিব। এইটো বৰাখিনি এতিয়া উল্টাই আছে ধুনীয়াকৈ। এই ধৰণৰ কালাৰ আহিছে বৰাটো, প্ৰায় হৈ গ'ল বৰাসমূহ। আৰু এবাৰ দেখাই দিওঁ শেষত মাছৰ আঞ্জাটো। এইটো হ'ল মাছৰ আঞ্জাৰ কালাৰ আৰু মাছৰ আঞ্জা। যদি খাবলৈ ইচ্ছা কৰিছে তেনেহ'লে কমেণ্ট কৰিলে হ'ল। আৰু কেনেকুৱা হৈছে ডিছটো চালেই হ'ল, চাই পেলাই মোক জনাব আপোনালোকে কমেণ্ট কৰি পেলাই। তো ইয়াতে আজি ভিডিঅ'টো শেষ কৰি আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।